হাই গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক নদী দেখাবলৈ নিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি কোনে কোনে গৈ আছোঁ এবাৰ চাই লওক। এয়া ডিব্ৰুগড় মৰাণৰ হৈ গগৈ, আৰু ইয়াৰ আগত দুজন গৈ আছে আৰু ইয়াৰ পিছত আহি আছে। আপোনালোকক যিমানটো পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভাল লাগিব, ভাল লাগিব। এয়া আমাৰ গগৈ গগৈ এই নদীৰ পৰা আহি গ'লোঁ। নদী পাৰ হৈ পিনি নদী মানে আমি ইটো পাৰত আছোঁ এতিয়া, আৰু ইটো পাৰৰ ভিউটো আপোনালোকে চাওক। এয়া গোটেই চাৰিওফালে জংঘল, আৰু জংঘলৰ মাজে মাজে গৈ আছোঁ। এয়া খেতি কৰিবৰ কাৰণে হাল মাৰি থৈছে, আৰু ইয়াত কয়লা থোৱা জেগা হয়। এইটো এইবিলাক কয়লাৰ হয়। ইয়াত মধুমাখি পাইছোঁ আমি। এয়া চাওক, মধুমাখি গছ কাটি আছে। মেনে কৈছোঁ, শুনছে নাই শুনা নাজানো বাৰু। গোটেইখন ৰখি আছে আমাৰ এই গগৈ মধুমাখি এয়া কাটি আছে আমাৰ দাদাই, গছ কাটি আছে। আৰু চাৰিওফালে জংঘল জংঘল জংঘল। পাহাৰৰ ওপৰত আছোঁহি আমি এতিয়া। হোৱেন চাওক, এয়া মুখত কাপোৰ বান্ধি তেওঁ এয়া মধুমাখি পাৰিবলৈ অশেষ চেষ্টা কৰি আছে আমাৰ হোৱেন। এয়া লাগিলে তেওঁ চোলা ফটা হ'ব পাৰে, কিন্তু এই এনেকে হাতখন হিলা ক চুই মালখিনি চুই পাবিতো অলপ ওপৰত হাতখন এনে আছা হয়। এনেকৈ ভাবি এনে তেওঁ এজনী মধুমাখি ফুটিলে, তথাপিও তেওঁ হাৰি দিয়া নাই। মধুমাখিৰ ওচৰত তেওঁ হাৰি দিয়া নাই। অশেষ চেষ্টা চলাই আছে আমাৰ হোৱেন বৰুৱা। মাকখিনি থাকিব দিব তলত, মাকখিনি এনেকৈ হিলাই থব ওপৰলৈ যাব। তই ডাইৰেক্ট মাক খে চাকটোকে ধৰি দিব। তই হাতখন এনেকৈ হিলাই দে, পিটিকি নিবি। তই হাতে এনেই কৰি দিব পাৰিবি। চুই পাইছ নাপ মাকখিনি চব ময়ো পাৰি আছিলোঁ, কিন্তু মোৰ নোলালে। আৰু আমাৰ হোৱেনক মধুমাখি ফুটিলে হাত সুমিয়াইছিলে, আৰু হোৱেনে হাত সুমিয়াই দেখে হয়তো ময়ো মধুমাখি নোলালে। হোৱেন এতিয়া কি ক'ব? তইতো হাত সুমিয়াইছিলি, মধুমাখি নোলালে। এজনীয়ে ফুটিলে প্ৰথম ভৰাংতে এজনীয়ে ফুটিলে, ভৰালো তাকটো ধৰি নাপালোগে। আকৌ ভৰালো, আহি গ'ল। তাৰপিছত ময়ো আহি গ'লো। কেতিয়াবা নদী পাৰ হ'বলৈ হ'লে এনেকৈ শিল দলিয়াই চাব, বাম নে দ। এয়া ইয়াতে শিলত লাগিলে এইটো বাম। মই এই দাদাই শিল দলিয়াইছে। এয়া বাম মানে এইটো, খালি সোঁতটো বহুত আছে। এয়া শিলত ঠেকা খাইছেগৈ, সেইটো কাৰণে পাৰ হ'ব পাৰিম বুলি আমি পাৰ হ'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিলে ঠেকা খালে নিজৰাৰে পানী, ঐ নিজৰাৰে পানী। আৰু এডাল তাঁৰ মানে মই
নতুনকৈ মালা পিন্ধিবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভাল পালে কমেণ্ট এটা কৰি দিব। আৰু আমি এতিয়া ৰুমত যাবলৈ ওলাইছোঁ। বহুত ঘূৰিলোঁ আৰু একেবাৰে ৰুমতে লগ পামগৈ নেকি আপোনালোকক। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ দেই, নাপাব আৰু।